আজি হল শাওন মাহৰ তৃতীয়টো সোমবাৰ। সেয়ে আহিলো আজি মই গুৱাহাটীৰ পামহিতে থকা ভীমশংকৰ ধামলৈ। এইটো নহয় কোনো সাধাৰণ শিৱ মন্দিৰ, কাৰণ আছে ইয়াত জ্যোতিৰ্লিংগ, যাক দৰ্শন কৰিবলৈ সমাগম হয় হাজাৰ হাজাৰ শিৱ ভক্তৰ। সেয়ে সোনকালে গাড়ীখন পাৰ্কিঙত ৰাখি ধূপ চাকিখিনি লৈ থাকোগৈ মই আগবাঢ়ি, নহলে আজি ঘৰ পাওঁতে হ'ব ৰাতি। তাকে চিন্তা কৰি পালো আহি মই এতিয়া গণেশ মন্দিৰ। ইয়াতে প্ৰথমে গণেশ বাবাৰ ওচৰত সেৱা এটা লৈ পুনৰ আগবাঢ়ো মই দেউতাকৰ ওচৰলৈ। বাপৰে বাপ, মানুহৰ লাইনত থিয় হৈ গৈ যদিও হৈছো মই বৰ, তথাপিও আছো দিয়ক আৰু কিবা কৈ। এতিয়া বাবাক ধূপ চাকি লগাই সেৱা অৰ্চনা কৰি সেয়া জ্যোতিৰ্লিংগত ঢালোগৈ মই গাখীৰ। ফাইনেলি এতিয়া হৈ গ'ল মোৰ জ্যোতিৰ্লিংগ দৰ্শন। এতিয়া বাবাক সেৱা এটা জনাই তললৈ ঘৰ অভিমুখে মই আহি থাকোতে দেখিলো লাইন এতিয়াও কমাই নাই। ইহঁতৰতো আজি পাক্কা যাব বাজি বাৰাও, কিয়নো এই লাইনটো প্ৰায় 1.5 কিলোমিটাৰ মান দীঘল। যিয়ে নহওক আহি কিন্তু লাগে বহুত ভাল। কিন্তু এতিয়া থাকোগৈ মই ঘৰলৈ।